মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডক্টৰ হেমন্ত কুমাৰ শৰ্মা বিৰচিত ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এই পাঠটি বুজাবলৈ কিছু প্ৰয়াস কৰিছোঁ। যে ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য দেশ। কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল, তেতিয়া ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা যিখিনি সময়ত অজ্ঞান আন্ধাৰত ভাৰতবৰ্ষ বিভিন্ন দেশ বুৰ গৈ আছিল, সেইখিনি সময়ত ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতি, ধৰ্ম, ভাষা, আচাৰ ব্যৱহাৰ, কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। কাৰণ ভাৰতবৰ্ষত বিভিন্ন ধৰ্মাৱলম্বী বাস কৰে। হিন্দু, মুছলমান, শিখ, জৈন এনেকুৱা। আকৌ বিভিন্ন জাতি সম্প্ৰদায়, মাৰোৱাৰী, বাংগালী, উৰিয়া, তাৰপিছত হিন্দী, অসমীয়া, মণিপুৰী, নাগামিজ, ডিমাচা ইত্যাদি লোকে বাস কৰে। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ। ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ মহাসাগৰ। এফালে বিস্তীৰ্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি। এফালে দ্বীপমালা, আনফালে হ্ৰদ জলাশয়। এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা। এফালে মৌচুমী তাণ্ডৱ নৃত্য, আনফালে শুকান মৰুভূমি। এতিয়া ভাৰতবৰ্ষৰ যিটো জলবায়ু সেইটো বেলেগ বেলেগ হয়। ভাৰতীয় লোকসকলৰ গোষ্ঠীগত বা জাতিগত বৈচিত্ৰ্য মন কৰিবলগীয়া। প্ৰাক ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধুন্দত বসবাস কৰিছিল, তেওঁলোকক আদিম অধিবাসী বোলে। যে যিসকলে গছৰ ধুন্দত বাস কৰিছিল, শিল কাটি বাস কৰিছিল বা পৰ্বতৰ গুহাত বাস কৰিছিল, সেইবিলাকক আদিমবাসী বুলি কোৱা হয়। বৰ্তমান মধ্য ভাৰত, বিহাৰ, উৰিষ্যা আদিত বাস কৰা কুল, মুণ্ডা, চাওতাল আদি এওঁলোকৰ বংশধৰ। ভাৰতবৰ্ষলৈ অহা এটি সুপ্ৰাচীন মানৱ গোষ্ঠী হ'ল দ্ৰাবিড়সকল। তেওঁলোকে পোনতে পাঞ্জাৱ অঞ্চলত বাস কৰিছিল যদিও আৰ্যসকলৰ হেঁচাত দ্ৰাবিড়সকল দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য হ'ল। দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড় আদি লোকসকল দ্ৰাবিড়সকলৰ বংশধৰ। পুৰণি কালত আৰু দুটি মানৱ গোষ্ঠী উত্তৰ পূব চুকেদি সোমাই ভাৰতবৰ্ষত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল। তেওঁলোক হ'ল অষ্ট্ৰিক আৰু মংগোলীয় অষ্ট্ৰিক গোষ্ঠীৰ লোক। নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠী। পৰীক্ষাত তোমালোকক কেতিয়াবা আহিব পাৰে নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠী। দ্ৰাবিড়সকলে উত্তৰ ভাৰতত বসবাস কৰি থকা সময়তে অৰ্থাৎ প্ৰায় 4000 বছৰ আগতে আৰ্য নামে এটি মানৱ গোষ্ঠী উত্তৰ পশ্চিম ফালেদি ভাৰতত সোমায়। তেওঁলোকে দ্ৰাবিড়সকলক দক্ষিণ ভাৰতবৰ্ষলৈ খেদি প্ৰথমে পাঞ্জাৱ আৰু পাছত গোটেই উত্তৰ পূব ভাৰতত স্থায়ীভাৱে বসতি কৰিবলৈ লয়। আৰ্যসকলৰ পৰা ব্ৰাহ্মণ, শূদ্ৰ আদি বৰ্ণৰ সৃষ্টি হয়। উল্লেখযোগ্য যে ভাৰতবৰ্ষলৈ অহা এই মানৱ গোষ্ঠীসমূহৰ শাৰীৰিক গঠন আৰু ভাষা সংস্কৃতি একেবাৰে পৃথক আছিল। চোৱা, ব্ৰাহ্মণসকলক দেখিবলৈ অলপ বেলেগ, ক্ষত্ৰিয়সকলে বেলেগ, বৈশ্যসকলে বেলেগ, ক্ষুদ্ৰসকলে তেনেকৈ হিন্দুসকলক দেখিবলৈ বেলেগ লাগে, মুছলমানসকলক দেখিবলৈ বেলেগ লাগে, মাৰোৱাৰীসকলক দেখিবলৈ বেলেগ লাগে, বেংগলীসকলক দেখিবলৈ বেলেগ লাগে, বা আমাৰ অসমীয়াৰ ভিতৰতেই নাথসকল অকণ বেলেগ, বামুণসকল বেলেগ, লালুংসকল বেলেগ, দাসসকল বেলেগ, সকলোৰে গ্ৰহগতি বেলেগ, ভাষা সংস্কৃতি বেলেগ। অসমৰ অসমীয়া ভাষা, ত্ৰিপুৰাত তেনেকৈ বেংগলী ভাষা, নাগালেণ্ডত নাগা ভাষা, তেনেকুৱা সকলোৰে ভাষাবোৰ বেলেগ বেলেগ হয়। আৰ্যসকলৰ পাছতো ভাৰতলৈ অহা বিদেশীৰ সোঁত বন্ধ হোৱা নাছিল। ভাৰতবৰ্ষলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ সোঁত বৈ আহিছে। আৰ্যসকল অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষৰ ৰাজ্য স্থাপন কৰে। এইসকলৰ ভিতৰত হৈছে শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি প্ৰধান। এই বিজেতাসকলৰ ভিতৰত সৰহভাগী ভাৰতবৰ্ষক আপোনকাৰীলৈ ভাৰতীয়ৰ লগতে নিজকে মিলাই গৈছে। এতিয়া চোৱা, তোমালোকে যিসকল লোক ভাৰতবৰ্ষলৈ আহিছিলে, যিসকলে ভাৰতবৰ্ষখনক আক্ৰমণ কৰিছিলে, সেইসকলৰ ভিতৰত মানেও আক্ৰমণ কৰিছিলে, মোগলে আক্ৰমণ কৰিছিলে, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি সকলোৱে আক্ৰমণ কৰিছিল। কিন্তু কিছুমানে যুদ্ধবন্দী হিচাপে ৰৈ গৈছিল বা কিছুমানে ভাৰতীয় সংস্কৃতিৰ লগত মিলি নিজকে মিলাই ৰাখিছিল। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি।
উত্তৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে, কিন্তু পূব ভাৰতৰ সকলো লোকে মাছ মাংস খায়। পূব ভাৰতৰ মতা মানুহে পোন মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন নামাৰি লুঙিৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি, অৱশ্যে বৰ্তমানে শিক্ষিত সমাজত লং পেণ্টৰ প্ৰচলনেই অধিক। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পায়জামা পৰিধান কৰে। চোৱা, সকলোৰে সাজপাৰ যেনেকৈ খাদ্যাভ্যাস বেলেগ, ঠিক তেনেকৈ সাজপাৰ বেলেগ। ইয়াত কৈছে যে আমাৰ সাধাৰণতে পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত, কিন্তু উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নাছিলে, কিন্তু পূব ভাৰতৰ সকলো লোকে প্ৰায় পৰিমাণে মাছ মাংস খায়। ঠিক তেনেকৈ পিন্ধা পোচাকো বেলেগ। পূব ভাৰতত মতা মানুহে পোন মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন নামাৰি লুঙিৰ দৰে চুৰিয়া পিন্ধে, যেনে হায়দৰাবাদৰ ফালে বা মুছলিম লোকসকলে এনেকুৱা ধৰণৰ। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি, কিন্তু আমাৰ অসমীয়া সমাজত বা শিক্ষিত সমাজত লং পেণ্টৰ প্ৰচলন অধিক। আকৌ আমাৰ ভাৰতীয় তিৰোতাই প্ৰধানকৈ শাৰী পিন্ধে, অসমীয়া তিৰোতাই চাদৰ মেখেলা পিন্ধে, কিন্তু আকৌ উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পায়জামা পিন্ধে। ভাৰতবৰ্ষত বাস কৰা লোকসকল হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্ৰীষ্টান আদি ভাৰতবৰ্ষত বাস কৰা লোকসকল হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মাৱলম্বী। ধৰ্মৰ এই বিচিত্ৰতাই ভাৰতীয় মানুহৰ আচাৰ অনুষ্ঠান আদিতো বৈচিত্ৰ্যৰ সৃষ্টি কৰিছে। তদুপৰি অঞ্চল বিশেষে মানুহৰ সামাজিক ৰীতি নীতি, খাদ্য, সাজপাৰ আদিতো বৈশিষ্ট্য আছে। ভাৰতবাসীৰ ভাষাৰ বৈচিত্ৰ্য মন কৰিব লাগে। পৃথিৱীৰ দ্বিতীয় জনাকীৰ্ণ দেশ ভাৰতবৰ্ষত অসমীয়া, বঙলা, হিন্দী, উৰিয়া, তামিল, তেলেগু আদি 15টা আঞ্চলিক ভাষা আৰু কেইবাশ উপভাষা আছে। ভাষা বা অঞ্চল অনুসৰি ভাৰতীয়সকলৰ সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। বিভিন্ন ভৌগোলিক পৰিৱেশিক জাতি, ধৰ্ম, ভাষা, সংস্কৃতিৰ বাবে ভাৰতবৰ্ষক বাৰে বৰণীয়া ফুলৰ এখনি মনোৰম ফুলনি বুলি পাৰি। মই ইতিমধ্যে এইখিনি তোমালোকক কৈ আহিছোঁ যে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ভাষা চলে। অসমীয়া, বঙলা, হিন্দী, উৰিয়া, তামিল, তেলেগু আদি এনেকৈ 15টামান আঞ্চলিক ভাষা আছে। আৰু এই ভাষাসমূহে আমাৰ দেশখনক বা আমাৰ জাতিটোক একত্ৰিত কৰি ৰাখিছে। আৰু এই ভাষাসমূহ হৈছে একোটা ফুলৰ পাহিৰ দৰে, বাৰে বৰণীয়া ফুলৰ এখনি মনোৰম বাগিচা বুলিও ক'ব পাৰি। জাতি, ধৰ্ম, ভাষা, সংস্কৃতিৰ পৰা ভাৰতবৰ্ষক বাৰে বৰণীয়া ফুলৰ এখনি মনোৰম ফুলনি বুলিব পাৰি বুলি কৈছে। যে ভাৰতৰ এনেবোৰ বৈচিত্ৰ্যৰ কথা ভাবিলে স্বাভাৱিকতে মনত এটি প্ৰশ্ন উদয় হয়, ইমানবোৰ আঞ্চলিক, ভাষিক, ধৰ্মীয় বা সাংস্কৃতিক পাৰ্থক্য থকা স্বত্বেও হাজাৰ হাজাৰ বছৰ ধৰি পৃথিৱীৰ এই বিৰাট ভূভাগৰ লোকসকল কেনেকৈ বাৰু এক ভাৰতীয় হৈ আছে? অৱশ্যে ৰাজনৈতিক শক্তিৰ লাভ আৰু ধৰ্মীয় কাৰণ হেতু ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ লোক ভাৰতবৰ্ষৰ পৰা ফাটি গৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে থাকিল যদিও প্ৰাচীন ভাৰতৰ একতা, উদাৰতা সুৰ আজিও একেদৰে ধ্বনিত হৈ আছে। ইয়াৰ প্ৰধান কাৰণসমূহ থুলমূলভাৱে ফঁহিয়াই চাব পাৰি। পৰ্বত, পাহাৰ, নৈ, সাগৰ, সমভূমি, মালভূমি আৰু জলবায়ুৰ বৈশিষ্ট্য থকা স্বত্বেও ভাৰতবৰ্ষৰ ৰত্নগৰ্ভা মনোৰমা প্ৰকৃতিয়ে যুগ যুগ ধৰি যিসকল বিদেশীক আকৰ্ষণ কৰি আহিছে, তেওঁলোকে অৰ্থনৈতিক কাৰণত নিজৰ দেশক পাহৰি ভাৰতবৰ্ষকে আপোন দেশ বুলি সাৱটি লৈছে। দ্বিতীয়তে, ভাৰতবৰ্ষৰ ঋষিমুনিৰ দেশ, তপস্বী সাধকৰ দেশ। এই দেশতে ব্যাস, বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্ৰ আদি ত্ৰিকালজ্ঞ ঋষিসকলৰ জন্ম হৈছিল। এই দেশতে ভগৱান বুদ্ধ, মহাকবি শংকৰাচাৰ্য, ৰামানন্দ, কবিৰ নানক, শংকৰদেৱ আদি মহাপুৰুষসকলে ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিকতাৰ আদৰ্শ প্ৰচাৰ কৰি গৈছে। আৰু সেইবোৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতবাসীয়ে ভাষা, ধৰ্ম আৰু আঞ্চলিক পাৰ্থক্য পাহৰি আপোন ভাই ভনীৰ দৰে মিলিজুলি থাকিবলৈ লৈছে। তৃতীয়তে, যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে, সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু আনি দিছে, যেন ই এক বহুৰঙী সূতাৰে গঠা এখনি ফুলাম দলিছেহে। উদাহৰণস্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান আদি লোকসকলে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পোষণ কৰে, কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা, আচাৰ নীতি, দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ নীতিৰ মাজত নিশ্চয় বিভিন্নতা আছে, কিন্তু ধৰ্মীয় বান্ধোনৰ পৰা আকৌ এক। অন্যান্য ধৰ্মাৱলম্বী লোকৰ ক্ষেত্ৰতো একে কথাকে ক'ব পাৰি। সেইকাৰণে যেতিয়া এজন ধৰ্মপ্ৰাণ অসমীয়া ব্যক্তিয়ে অসমৰ বাহিৰৰ কোনো ধৰ্ম অনুষ্ঠানৰ যোগ দিয়ে, তেতিয়া তেওঁৰ মনলৈ এনে ভাৱ অহাটোৱেই স্বাভাৱিক যে ভাষাৰ বিভিন্নতা থকা স্বত্বেও ধৰ্ম অনুষ্ঠানত যোগ দিয়া অন্যান্য ব্যক্তি আৰু তেওঁৰ মাজত যেন ভালেখিনি মিল আছে। চতুৰ্থতে, ভাষাৰ বিভিন্নতা থকা স্বত্বেও ভাৰতীয় ভাষাত অগণন গ্ৰন্থ ৰচিত হৈছে যদিও সেইবোৰৰ মাজত ভাৱ চিন্তাৰ ধাৰাৰ লক্ষ্য কৰিব পাৰি। বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত আদি গ্ৰন্থই প্ৰাচীন কালৰ পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত
ঐক্যভাৱ গঢ়াত সহায়ক হৈছে। প্ৰাচীন যুগত সংস্কৃত ভাষাই এক ঐক্য সাধনত বিশেষ বৰঙণি যোগাইছিল। উত্তৰ দক্ষিণৰ ঐক্য আৰু সম্প্ৰীতি প্ৰতিষ্ঠাটো সংস্কৃত ভাষাত ৰচিত গ্ৰন্থসমূহ অনস্যায়ক যে বেদ, ৰামায়ণ, উপনিষদ, গীতা, ভাগৱত এই সকলোখিনি সংস্কৃতত ৰচিত আৰু সংস্কৃতত বিভিন্ন ধৰণৰ জ্ঞান দিছে যে দুষ্টক দমন, সন্তক পালন, কৰ্ম কৰি যাবা, কৰ্ম ফলক কেতিয়াও আশা নকৰিবা, নিজৰ মনক কেনেকৈ চঞ্চল মনক বশীভূত কৰিব পাৰি, আচাৰ ব্যৱহাৰ কেনেদৰে কাক কেনে কৰিবলৈ, বিভিন্ন ধৰণৰ ইয়াত নীতি শিক্ষামূলক গ্ৰন্থত লিখা আছে। পঞ্চমতে ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি ওলাই কৰিব নোৱাৰি। সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়ে হ'ল সুকুমাৰ কলা। যে সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়ে হ'ল সুকুমাৰ কলা। ভাৰতীয় বিভিন্ন সংগীত, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আদিয়ে প্ৰাচীন কালৰ পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ পাৰ্বণে ভাৰতবাসীক ঐক্যবদ্ধ হোৱাত সহায় কৰিছে। 15 আগষ্ট গণতন্ত্ৰ দিৱস, হিন্দু জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলী আদি অন্যান্য ধৰ্ম যে বিভিন্ন সংস্কৃতিয়ে, ৰাজনীতিয়ে যেনেকৈ সমাজখন ভাগ কৰে, কিন্তু সংস্কৃতি কি কয়, এটা জাতি বা এটা সংস্কৃতিক বা এখন দেশৰ লগত এখন দেশৰ ঐক্যবদ্ধতা আনি দিয়ে। ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতবৰ্ষলৈ আহিছে, কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গ'ল আৰু সমন্বয় সাধন হ'ল। সামৰণিত ক'ব পাৰি যে ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকৰ মাজত এটি সামূহিক মিল আছে, সেই হ'ল সাংস্কৃতিক মিল। এই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মক্কাত বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হ'ব ভাৰতীয়হে, কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যমান। ভাৰতবৰ্ষক যদি ভাৰত মাতা বোলা হয়, তেতিয়া ভাৰতবৰ্ষক যদি ভাৰত মাতা বোলা হয়, তেতিয়া ভাৰতৰ বৈচিত্ৰ্যবোৰ হ'ল সেই মাতাৰ বিভিন্ন অংগ প্ৰত্যংগ আৰু ভাৰতৰ ঐক্য হ'ল ভাৰত মাতাৰ অবিনাশী আত্মা। এইখিনি হৈছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। বিভিন্ন বৈচিত্ৰতা থাকিলেও জাতি, ধৰ্ম, ভাষা বিভিন্ন বৈচিত্ৰতা আছে, খাদ্যাভ্যাসৰ বৈচিত্ৰ্য আছে, কিন্তু এটা মিল আছে, আমি এক ভাৰতীয় হিচাপে। লেখকৰ পৰিচয়। নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাঁৱত ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ জন্ম হয়। কটন কলেজৰ অসমীয়া বিভাগত অধ্যাপনা কৰি থকা কালতেই 1992 খ্ৰীষ্টাব্দৰ 18 জানুৱাৰীত তেখেতৰ মৃত্যু হয়। তেওঁ অসম সাহিত্য সভা, অসম জনকৃষ্টি সমাজ আদি সাহিত্য আৰু সংস্কৃতি বিষয়ক অনুষ্ঠানৰ লগত বিশেষভাৱে জড়িত আছিল। ডক্টৰ শৰ্মাই 1,000ৰো অধিক ৰচনা তথা সম্পাদনা কৰি থৈ গৈছে গ্ৰন্থ। অসমীয়া সাহিত্যৰ দৃষ্টিপাত, অসমীয়া সাহিত্যৰ ৰেঙনি, সাহিত্য বিচিত্ৰা, সাহিত্যৰ জেউতি, কাবেৰীৰ পাৰে পাৰে, স্মৃতিৰ পলাশ, সেই মালাধাৰী, ৰাশি বন্ধন, সন্ধ্যা ৰাগ, জীৱনী সৌৰভ তেওঁ আদি ৰচনা কৰা পুথি। অসমীয়া লোকগীতি সঞ্চয়ন, কামৰূপী লোকগীত সংগ্ৰহ, কিংবদন্তীৰ সাধু তেওঁৰ উল্লেখযোগ্য সংকলন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত তেওঁ PhD লাভ কৰে। পাঠটিৰ মাজতে লেখকে ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশৰ সাংস্কৃতিক সমন্বয়ৰ বিষয়ে এক সময় উপযোগী আৰু অতি গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াইছে। বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বীসমূহ মানুহ বসবাস কৰা স্বত্বেও সকলোৰে মাজত এক সামূহিক মিল আছে, সেয়া হৈছে আমি সকলো এক ভাৰতীয়। লেখকে ভাৰতীয়সকলৰ মাজত বিৰাজমান ভাষিক সাংস্কৃতিক সমন্বয়ৰ অনেক উদাহৰণ দাঙি ধৰিছে।